2 গভাইট বেটাৰী চুৰ আৰক্ষীয়ে 2 চুৰৰ পৰা 6টা টাৱাৰৰ বেটাৰী আৰু এখন চুৰি কাৰ্যত ব্যৱহৃত AS25 DC9060 নম্বৰৰ DI বাহন জব্দ কৰে। ধৃত চুৰৰ 2জন হাতীপাৰাৰ জহুৰুদ্দিন আলী আৰু চাম্পুপাৰাৰ সুৰুজ জাহমালক 6 গাঁৱৰ আন্ধেৰিটাৰীৰ পৰা আৰক্ষীয়ে আটক কৰে। সম্প্ৰতি অধিক তথ্যৰ বাবে 6 গাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বেটাৰী চুৰি হৈছিল, আমাৰ কেছ এটা ৰেজিষ্টাৰ হৈছিল আৰু সেই কেছৰ তদন্তত যোৱাকালি আবেলি সময়ত চৰ্চৰ খবৰৰ ভিত্তিত আমি 2জন বেটাৰী চুৰি কৰা লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম আৰু তেওঁলোকৰ পৰা আমি চুৰি বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। বেটাৰীকেইটাৰ মূল্য প্ৰায় 1 লাখ। এইটো বকো থানাৰ আণ্ডাৰত লামপাৰা বুলি কয়, লামপাৰা এইটো চম্বুপাৰা ৰোডত আমি গাড়ী সহ বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ হালৈ ৰিপৰ্ট সময় অসম।